হেল্ল' ৰাইজ, আজি মই গৈছোঁ তামোলপুৰত এখন বিয়া খাব। দেউতাৰ ফালৰ সম্পৰ্কীয় আলহী হয়। দৰাৰ বিয়া খাব গৈছোঁ আৰু দৰাজন মোৰ সম্পৰ্কত নাতি হয়, মোৰ নাতি। মানে আপোনালোকে বিশ্বাস কৰিব নোৱাৰে, মানে মোৰ ইমান বয়স হৈছে, মোৰ 100+ হৈ গৈছে, মানে দেখিলে নালাগিব পাৰে তেনেকুৱা। তো এইফালে চাওক, নাগৰিজুলি যোৱা ৰাস্তাটোৰে যাব লাগে। কচুবাৰী যিখন মেডিকেল কলেজৰ ওচৰতে বিয়াখন আছে। তো আমি ফেমিলি আহিছোঁ। এয়া মই আহিছোঁ, দাদা আহিছে, দেউতা আহিছে, এয়া মোৰ লগত মোৰ বন্ধু বিপুল আহিছে, একে সৰুৰে বন্ধু, আমি একেলগে ক্ৰিকেট খেলা। তো এয়া বাইদেউ, ভণ্টি, তাৰপিছত এইফালে বৌ চব আহিছে বিয়াত, একদম আগবাঢ়ি আছে সিহঁতে, সাজি কাচি একদম কি ক'ব মানে। বাইদেউহঁতে দৰাৰ লগত লেকচাৰ মাৰি আছে, আমি বিয়া ঘৰত সোমাই চাহ পানী খালোঁ অলপ। আৰু এতিয়া আমি অলপ সোনকালে আহি পাইছোঁতো, সেইকাৰণে মানুহ চানুহ বেছি অহা নাই, তো আহিহে আছে মানুহবিলাক। এতিয়া লাহে ধীৰে আহিব, আমাৰ বেছিয়ে অলপ জল্দি হ'ল। আজি কেইদিন পিছত গা ধুইছি সুধোচোন নবদা। সেইটোৱেতো এসপ্তাহমান পিছত গা ধুইছি হপায় আজি। দাঁতকেইটা তথাপি জোকাই নাই তাৰ। এতিয়া মানুহবোৰ আহিব ধৰিছে আৰু এইফালে বিয়াৰ নীতি নিয়মবিলাক কৰি আছে। তো মই এবাৰ ভাত চাব যাওঁ, মানে বিৰাটেই ভোক লাগিছে। পাকঘৰৰ ফালে আহিলোঁ মই চাব এতিয়া। ইয়াতে চাওক, চব ৰেডি হৈছে, প্ৰায় 7টা মানে কি কয় কেৰাহীত বনোৱা গৈছে চব। এইফালে মাংস চাওক ৰেডি হৈ আছে, আৰু মোৰ পিছফালে এটা দেখাইছোঁ আপোনালোকক, তাত ৰেডি কৰি বনাই থোৱা গৈছে, এঘান্দি ৰেডি হৈ গৈছে, মানে সকলো ৰেডি হৈছে, এতিয়া খাব বহিব লাগে। আৰু এইফালে মোৰ ভোকো লাগি আছে, তাতে আৰু মাংস দি কেনেকৈ ৰৈ থাকিম। এতিয়া যাওঁ আৰু ভাত খাব বহি যাওঁ, ৰৈ থাকিব নোৱাৰোঁ। এনেও ৰাতিপুৱা মানে মোৰ খোৱা নাযায়তো, বিৰাটেই ভোক লাগিছে। গৈ পিনে এতিয়া ভাত খাব বহোঁ। তো মানুহ দুইফালে দিয়া ছিষ্টেম কৰিছে, একফালে ফুল হৈ আছে, তো এইফালে দিব এইবাৰ। তো ইয়াতেও মানুহ আহি প্ৰায় হৈছে, খোৱা লোৱা টাইম হৈছেতো, 2টা বাজি গৈছে। তো সকলোৰে মানে ভাত খোৱা টাইম থাকে, টাইমত খাব লাগে। তো বহি গ'লোঁ আমি ভাত খাব। এয়া দাইল চব্জি চব দিছে। চব্জি মই লোৱা নাই, চব্জি খাই কোনে হেৰি কৰে, ঘাচ পুচ কোনে খায়। আমি হ'লোঁ সিংহ, আমি খাম মাংস। তো মই চব্জি লোৱা নাই, এইখন খাৰ দিলে অলপ মাংসবিলাক হজম কৰাৰ কাৰণে। এইটো আহি পাইছে মোৰ পচন্দৰ বস্তু। ভণ্টিহঁত আগফালে বহিছে, সিহঁতে মোৰ ফালে চাই হাঁহি আছে মই ভিডিঅ' কৰি থকাৰ কাৰণে। তো সিহঁতক ইগন'ৰ কৰি মই খোৱাত গুৰুত্ব দিছোঁ, খোৱাত গুৰুত্ব দিব লাগে। এয়া মাংস 1 বাতি শেষ হ'ল, এই 2-3 বাতি আকৌ আহি ল'লোঁ, মানে বিৰাটেই ভাল হৈছে। তো বহুত খালোঁ, খাই লৈ এতিয়া হজম কৰাৰ কাৰণে সেইবিলাক অলপ খোজকাঢ়িব ওলাই আহিলোঁ। মানে সিহঁতৰ ওচৰতে ঘৰত আহিলোঁ, মানে দৰাৰ বৰদেউতাকৰ ঘৰত আহিলোঁ আমি, মানে মোৰ ভাগিন হয় আৰু। তো সিহঁতৰ কুকুৰজনী ওপৰতে বান্ধি থৈ দিয়া আছে, তাইক ভাতকেইটা দিয়া হ'ল, আৰু বিয়াৰ কাৰণে মানে বান্ধি থৈ দিয়া গৈছে, চব ব্যস্ত হৈ আছে, আৰু তাই বিৰাটেই উৎপাত কৰি থাকে। তাইৰ লগত অলপ খেলিলোঁ। তো এতিয়া দেৰি হ'ল, আৰু দেউতাও অলপ ঘৰত যাওঁ বুলি ক'লে, তো তাৰ কাৰণে দৰাক মাত দিলোঁ, মাত দিব আহিলোঁ আৰু আমি সকলোৱে। মাত দি আহি এতিয়া ঘৰৰ কাৰণে যাওঁ আৰু আমি। তামোল চুবাই আছোঁ মই মুখত। এইফালেৰে আমি অলপ নাগৰিজুলি ফালে যাম এইবাৰ। বৌহঁতে ক'লে নাগৰিজুলিত চাই আহিব বুলি। তো আমি নাগৰিজুলি গ'লোঁ, কিন্তু গৈ পিনে একো দেখা নাপালোঁ। নদীত পানী শুকাই গৈছে, একদমেই অৱস্থা বেয়া। তো তাত গৈ লাভ নাই। তো তাত নৰখিলোঁ, একো হেৰি নকৰিলোঁ। এতিয়া সূৰ্যও ঘৰমুৱা হৈছে, তো আমিও ঘৰমুৱা হওঁ। থেংক ইউ। আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত।